নমস্কাৰ হেল্প অফ দীপাংকৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি লাখপতি বাইদেউ আঁচনিৰ কাৰণে আবেদন কৰিছিল, এই আঁচনি ধন কেতিয়া লাভ কৰিব? আগতে কৈছিল পূজা আগত লাভ কৰিব, তাৰ পাছত ক'লে দীপাৱলী পাছত লাভ কৰিব। এইদৰে পিছুৱাই গৈ আছে। আপোনালোকে আৰু চিন্তা কৰিব নালাগে, অতি সোনকালে লাখপতি বাইদেউ আঁচনি 10,000 টকা আপোনাৰ বেংক একাউণ্টত সোমাব। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিলে যে 90% কাম সম্পূৰ্ণ হৈছে। মানে কি হয়, মহিলাসকলৰ বহুতৰে ডকুমেণ্ট খেলিমেলি হৈ আছিল, সেইসমূহ ঠিক কৰোঁতে টাইম লাগিল। আৰু যোৱাকালি ঘোষণা কৰিলে যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম 90% সম্পূৰ্ণ হৈছে। লগতে ফেব্ৰুৱাৰী মাহত আপোনালোকে লাখপতি বাইদেউ আঁচনি ধন লাভ কৰিব, এই কথা উল্লেখ কৰিলে হিমন্ত বিশ্ব শৰ্মা ছাৰে। বহুতে কৈ আছিল নৱেম্বৰ মাহৰ লাষ্টৰ ফালে নাইবা ডিচেম্বৰ মাহত লাভ কৰিব এই আঁচনি ধন। এই সকলোবোৰ মিছা। আৰু ফেব্ৰুৱাৰী মাহত দিব বুলি কৈছেহে, তাৰ পিছতো আৰু কিমান পিছুৱাব। যি কি নহওক ফেব্ৰুৱাৰী মাহত দিলে হয়। আৰু গাঁৱৰ মহিলাসকলক বহুত অপেক্ষা কৰালে। আৰু আপোনালোকে লাখপতি বাইদেউ আঁচনিৰ নামত কিমান টকা খৰচ কৰিলে কমেণ্ট কৰি জনাবচোন। লগতে অৰুণোদয় 3.0 কেতিয়া দিব, অৰুণোদয় 3ৰ কাৰণে আবেদন কিদৰে কৰিব, এই সকলোবোৰ এই চেনেলৰ যোগেদি আপোনালোকক জনাই থাকিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে ভিডিঅ'টো যদি লাইক কৰা নাই, সকলোৱে লাইক এটা কৰি দিব।